30,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক নমস্কাৰ স্বাগতম জনাইছো ডিজি নিউজ আসামৰ সমূহ দৰ্শকক ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ লৈ আহিছো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সংবাদমেল যোগে এটা ডাঙৰ ঘোষণা কৰে নতুনকৈ 3,80,000 হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ 19 মাৰ্চত একাউণ্টত সোমাব ধন বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব এই ধন এপ্ৰিল মাহত আৰু 3,80,000 লোকে পাব ঘৰ 19 মাৰ্চত হিতাধিকাৰীক বিতৰণ কৰা হ'ব পুঁজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিতৰণ কৰিব প্ৰথম কিস্তিৰ ধন পলাশবাৰীত অনুষ্ঠিত হ'ব পুঁজি বিতৰণ 3,80,000 হিতাধিকাৰীক প্ৰদান কৰিব প্ৰথম কিস্তিৰ ধন এপ্ৰিল মে মাহত পুনৰ প্ৰদান কৰিব 3,80,000 বিনামূলীয়া ঘৰ এতিয়ালৈকে 22 লাখ পৰিয়ালে লাভ কৰিছে বিনামূলীয়া ঘৰ 62 লাখ পৰিয়ালৰ 30 লাখ পৰিয়ালে লাভ কৰিব বিনামূলীয়া ঘৰ ঘৰ নথকা পৰিয়ালে কৰিব লাগিব জিঅ' টেকিং কেঁচা ঘৰ আৰু নাথাকিব অসমত বিভাগৰ পৰিৱৰ্তে জীৱিকা সখীসকলে কৰিব জিঅ' টেকিং চেল্ফ জিঅ' টেকিঙৰ ব্যৱস্থাও কৰিছে অসম চৰকাৰে গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত জিলা পৰ্যায়ৰ অনুমোদনৰ পিছত জনোৱা হ'ব ভাৰত চৰকাৰক মনত আছে যে কিছুদিন আগতে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই অসম ভ্ৰমণ কৰিছিল আৰু সেই সময়ত তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে এই বিত্তীয় বৰ্ষত প্ৰায় 3.5 লাখ নতুন আৱাস তেখেতে মঞ্জুৰ কৰিব আৰু অহা বছৰো সম পৰিমাণৰ ঘৰ বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দুখীয়া লোকসকলৰ বাবে অনুমোদন কৰিব অসমত আমাৰ যিখন আমি ৱেট লিষ্ট বুলি কওঁ অৰ্থাৎ আগতেই নিৰ্বাচিত হৈ থকা ব্যক্তিৰ যিখন অপেক্ষাৰত তালিকা সেই অপেক্ষাৰত তালিকাখন 7,60,000 ব্যক্তিৰ অপেক্ষাৰত তালিকা আছে শিৱৰাজ সিং চৌহান ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি আমাক 3,80,000 নতুন ঘৰ তেখেতে আমাক আবণ্টন দিয়ে আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে অহা 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব অৱশ্যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ অধীনত থকা অঞ্চলটোৰ হিতাধিকাৰী সভালৈ নাহে বাকী পলাশবাৰী হাজো শুৱালকুছি ছয়গাঁও বকুৰ ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব ইতিমধ্যে প্ৰায় 22 লাখ পৰিয়ালে ঘৰ পাইছে বা ঘৰ নিৰ্মাণৰ কাম চলি আছে এতিয়া ইয়াত এটা নতুন প্ৰশ্ন সদায় থাকে